BTAD ইউটিচিলৈ পৰিৱৰ্তন কৰাৰ কাৰণে যি কেন্দ্ৰীয় চৰকাৰ আৰু বড়ো নেতৃত্বৰ মাজত আলোচনা হৈছে সেই আলোচনাৰ বিৰোধিতাৰে সদৌ কোচাবিৰী ছাত্ৰ সন্থাই 48 ঘণ্টা অসম বন্ধৰ আহ্বান জনাইছিল আৰু এই বন্ধৰ পৰিপ্ৰেক্ষিতত আজি বন্ধৰ দ্বিতীয় দিন আপোনালোকে NH31 পৰিৱেশ চাই আছে NH31 জনশূন্যত পৰিৱৰ্তিত হৈছে ক্ষমতাবোৰ কমি ইয়াতে কোনো ধৰণৰ বড়োলেণ্ডত আমি সমৰ্থন নকৰোঁ আৰু বড়োলেণ্ড আমি কৰিম প্ৰয়োজনত আমি শ্বহীদ হ'বৰ কাৰণে সাজু আছোঁ প্ৰয়োজন আমি মানে আত্মজা দিবৰ কাৰণে সাজু আছোঁ কিন্তু এই ভূমি কেতিয়াও আমি এৰি নিদিওঁ কোনো ধৰণৰ বড়োলেণ্ড হ'ব আৰু যদি চৰকাৰে কেন্দ্ৰীয় চৰকাৰে এই ধৰণৰ ব্যৱস্থা লয় তেতিয়াহ'লে যিকোনো ৰক্তাক্ত পৰিস্থিতিৰ কাৰণে একমাত্ৰ কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে UTC বাতিল কৰক অসম বন্ধ সফল কৰক UTC বাতিল কৰক আক্ৰাসু জিন্দাবাদ আক্ৰাসু লং লেভ UTC আজি এনেদৰে তেওঁলোকে শান্তিপূৰ্ণভাৱে বন্ধ পালন কৰিছে আৰু ৰাইজকো শান্তিপূৰ্ণভাৱে বন্ধ পালন কৰিবলৈ আহ্বান জনাইছে আৰু কোনো কাৰণতে BTAD ইউটিচিলৈ পৰিৱৰ্তন কৰিবলৈ দিয়া নহ'ব বুলি আক্ৰাসু কৰ্মীবৃন্দই চৰকাৰক সকীয়াই দিছে।